নমস্কাৰ জনাই মই এণ্টাৰ ভিতৰলৈ স্বাগতম জনাইছোঁ আৰু সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ দেই। আৰু আমাৰ ঘৰতে অকণমান জন্মাষ্টমী বুলি অকণমান পতা হৈছে আৰু এই সৰু সৰু ল'ৰা ছোৱালীখনকে খুৱাইছে আৰু তাৰপিছত এই সিহঁতেও নাম ল'ব গৈছিলে দেই, বেলেগত নিমন্ত্ৰণ দিছিলে। নাম লৈ অহাৰ পিছতে এয়া সিহঁতকো অকণমান খোৱালোঁ। তাৰপৰা সন্ধিয়াৰ পিছত আমি ধূপ বন্তি জ্বলাই আজৰি হ'লোঁ আৰু তাৰপিছতে আমাৰ ভতিজাজনীয়ে ৰাধা নাচিব আৰু সেয়েহে তাইক মেকআপ কৰি আছে আৰু সৰুজনীও নাচিব। তাৰপিছতে আৰু ভণ্টি এজনী আহিলে, বোলে মোক কাপোৰ পিন্ধাই দিব লাগে। সেয়েহে আমি বৌ মই মিলি দুইজনী এয়া কাপোৰ পিন্ধাইছোঁ আৰু তাৰপিছত এয়া দুইজনীয়ে লাগি ভাগি পিন্ধাইছোঁ দেই। এই সত্ৰীয়া নৃত্য নাচিব আৰু আমাৰ যিহেতু জন্মাষ্টমী উপলক্ষে আমাৰ গাঁৱত বহুত ধুনীয়াকৈ পতা হয়, ডাঙৰকৈ পতা হয় আৰু সকলোৱে নৃত্য দিয়ে। তাৰপিছতে এয়া চলি আছে আৰু দুইজনীয়ে কৰি আছোঁ আৰু কাপোৰবিলাক ধুনীয়াকৈ পিন্ধাই দিছোঁ। তাৰপিছতে অকণমানিজনী মেকআপ কৰি আছে আৰু বহুত ধুনীয়া মেকআপ কৰে দেই এইজনে, মানে ভাওনাৰ মেকআপটো তেওঁৱে কৰেগৈ প্ৰত্যেকত। তাৰপিছত এয়া ৰাধা ফাইনেল লুকটো এইটো দেই, মুখৰ মেকআপটোহে। তাৰপিছতে আৰু এয়া তাইক কাপোৰ পিন্ধাই আছোঁ। তাৰপিছত এয়া অকণমানি কৃষ্ণ পোৱালি আমাৰ আৰু ফাইনেল ৰাধাৰ লুকটো এয়া। আৰু এয়া আমি তাইকো আজৰি কৰিয়াই দিলোঁ। আজৰি কৰাৰ পিছতে এয়া মাক বাপেকে তাইক ধুনীয়াকৈ পিন্ধাইছে সৰুজনী। তাৰপিছতে এয়া আমাৰ নামঘৰৰ অনুষ্ঠান ধুনীয়াকৈ নৃত্য নাচি আছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।
কৃষ্ণ স্মিতা ৰাখলৈ আমাৰ এখন ৰাগৱতী সমাজৰ ভকত বৈষ্ণৱ আৰু আইমাতী তৰুণীসকলৰ ধন্যবাদ থাকিল তেখেতৰ সুদীৰ্ঘ আয়ুস আমি কামনা কৰিছোঁ। ইয়াৰ পাছত দ্বিতীয় শিল্পী দীপিকা